মনিৰালৈ ধুনীয়া লাগিছে নতুনকে চেণ্ট এটা কিনি আনিছো ক'ত ক'ত এই কি ধুনীয়া বনাইছা আজি লগৰকেইটাক অকণমান গোন্ধই আনো লগৰ চগৰবোৰ এতিয়া দেখা দেখিয়ে নাই ন হয় পাই চবতো লকডাউনৰ কাৰণে সোমাই আছে নেকি ভিতৰত তাকে হ'ব লাগে সেই শুনা আকৌ কোৱা এই আপোনালোকে হাজৰিকা যে অঁ তাক দেখা নাই বহুত দিন না মানুহটো আছে আহিম বুলি কৈছিলে এতিয়া তোমালৈ ফোন কৰিছিলে কৈছিলে আহিব এতিয়া সি এই নাহিব দেখা নাই ক'ত সেইটো হেৰি একো সি ভয়তে জানি সেই লকডাউন ভিতৰত ঘৰতে আহিব সি ফোন কৰিছে যেতিয়া আহিব একেলে নাহিব আৰে লগৰ মিছা কথা নকয় না সেইটোতো হয় না সেইটো কথা বাদ দিব এতিয়া লকডাউনটো এতিয়া হেৰি খুলিব হৈছে নালা খুলি গৈছে তোমাৰ বিয়াখনৰ কথা কি চিন্তা কৰিছা কি ক'বা দুখ কপাল বেয়া একদম চব ফুটা ক'বলৈ হৈছে ভাবি চাইছিলোঁ নাই চব ৰিজেক্ট হৈ গৈ সেইকাৰণে বাদ লোৱা আৰে তুমি অলপ মানে তলত থাকিব মানুহটো চুলি তুলি অলপ বেলেগ বনাবা তাকে এতিয়া চুলিটো অকণমান হেৰি কৰিম বুলি ভাবিছোঁ তাকে নহৈছে নহয় কি কৰিবা এতিয়া বনাবা বনাব লাগিব তাকেতো হৈ গ'ল পাগলটো আহিছে কোনটো হাজি বেয়া নাচিছে ইমান ধুনীয়াকৈ কোনে সৰজ no. কি মানে কৈ থৈছে যে কি কৰি আৰু আপুনি বাৰু নাচি নাচি আহিছে গোটেইখন একেবাৰে যোৱাকে আহিছে আৰু কি হ'ল কি হ'ল কি হ'ল কোৱা পেলাই দিছো যে তাক আজি কিবা নিশ্চয় হৈছে কি হৈছে কিহৰ ফূৰ্তিত ইমান নাচি আছে কি হ'ল পেলাই দিছো যে বৰ কিবা বেলেগ এটা গোন্ধ আহি আছে কিহৰ গোন্ধ দামীহে চেণ্ট আৰু দেই সেইটো কাৰণে মানে নাচিব গিয়েছিলি গোটেইখন মৌ মাছে দিচোন অকণমান হৈ যাব ভেকুৰা কিনিছে হয় দেই কাপোৰ পচিব যেনেই লাগিছে মাৰি ল'লি ন আগতে এতিয়া কবিয়ে এনেকে এইটোতকে ভাল গোন্ধ আমাৰ লেট্ৰিনটোৱে গোন্ধাইহে হয় দেই আমাৰ লেট্ৰিন ইয়াতকেও মজা গোন্ধাই এনেই মাৰিলো চাকি গম পাইছা হয় পাই এনেই এনেকুৱা ভৰাইছে বদে তহঁতি এনেই মাৰি থাক যাওঁ গাৰ্লফ্ৰেণ্ডক লগ কৰি আহোঁগৈ মিছন চোৱা তাকে গোন্ধটো ভালে মাৰিছে কিন্তু দেই হয় পাই ফ্ৰীতে পাই দিছোঁ এটা ভালকৈ পাৰিলোঁ ন ফ্ৰীতে পাই আজি এটা আনি নাথাকে মই মজা আছে মডেল ভাল লাগিব যাওঁ